বটদ্ৰৱাৰ অনুৰূপ ঘটনা সংঘটিত এইবাৰ অসম মেঘালয় সীমান্তত। অসম মেঘালয়ৰ সীমান্তৰ বৈথলংছুৰ তাপাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পহৰা চকীত অগ্নিসংযোগ দুৰ্বৃত্তৰ। লোকসভা নিৰ্বাচনৰ বাবে তৈয়াৰ কৰা তাপাৰ পহৰা চকীত অগ্নিসংযোগ দুৰ্বৃত্তৰ। অভিযোগ অনুসৰি খাচী দুৰ্বৃত্তৰ দলে এনে কাণ্ড সংঘটিত কৰা বুলি বিশেষ সূত্ৰৰে প্ৰকাশ। আৰক্ষী নথকাৰ সুযোগত খাচী দুৰ্বৃত্তই অসম মেঘালয় সীমান্তৰ তাপা পহৰা চকীত অগ্নিসংযোগ কৰে। আৰক্ষীৰ অনুসন্ধান বৰ্তমানেও অব্যাহত। পূৰ্বতেও এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে খাচী দুৰ্বৃত্তৰ বিৰুদ্ধে। ভয়ংকৰ অগ্নিসংযোগ কৰা দুৰ্বৃত্তৰ তথ্য তদন্তৰ অন্ততহে ওলাব প্ৰকৃত ৰহস্য। নিউজ ডেস্ক ৰিপোৰ্ট, টকশ্বক 24 ইণ্ডিয়া।